So hey guys, মই Dipras and welcome back to my YouTube channel. আশা কৰো আপোনালোক ভালে আছেন। আজি এই ভিডিওটো মই আপোনালোকক কম vlogging আৰু blogging ৰ মাজৰ পাৰ্থক্য। সব ভিডিওটো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। And চেনেলটো যিসকলে নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰিবলৈ নাপাহৰিব কিয়নো মই এনেধৰণৰ ভিডিওবিলাক বনাই থাকো যাতে নতুন ভিডিওৰ আপডেট আহিলে সকলোতকৈ আগত পায়। বলক তেনেহলে টাইম ওয়েষ্ট নকৰাকৈ আজি ভিডিওটো ষ্টাৰ্ট কৰো। Friends, VLOGGING vlogging and BLOGGING blogging এই দুটা শুনিবলৈ কিন্তু একে হয় কিন্তু এই দুটাৰ মাজত কিন্তু মাটি আকাশৰ পাৰ্থক্য আছে মানে জমিন আসমানৰ পাৰ্থক্য আছে। আপুনি এখন ধুনীয়া ঠাইত ফুৰিব গ'ল আৰু ধুনীয়া ঠাইডোখৰৰ বিষয়ে আপোনালোকে ধুনীয়া এটা ভিডিও বনালে আৰু ঠাইডোখৰত কি আছে হেবোৰ পাব্লিকক দেখুৱালে আৰু আপোনালোকে ভিডিও ইনফৰমেশন ফৰ্মত এটা ভিডিওটো শ্বেয়াৰ কৰিলে ভিডিও শ্বেয়াৰিং প্লেটফৰ্মত তো হেতু হৈ গ'ল ভিডিও লগিং মানে ব্লগিং ৰাইট। এই বস্তুটো যদি আপুনি ভিডিও ফৰ্মত নবনাই আপুনি টেক্সট ফৰ্মত বনাই আৰ্টিকেল ফৰ্মত বনাই যদি আপোনালোকে এটা ৱেবছাইটত সেই জায়গাডোখৰ বিষয়ে ভাল ইনফৰমেশন পাব্লিকক দিলে হয় তেতিয়া হেতু হৈ গ'ল হয় ব্লগিং ৰাইট। গ'ল আমাৰ ডাঙৰ অসমৰ ইউটিউবাৰ বিলাক যেনে গ'ল ডিম্পু দা বা বিকাশ দা তো তেওঁলোকে যোনটো কৰে হেতু হৈ গ'ল ব্লগিং। আৰু আপোনালোকে চাগে অনলাইনত কিছুমান নিউজ পেপাৰ চাই ৱেবছাইটত তো ৱেবছাইটত যোনবিলাক আৰ্টিকেল থাকে নিউজ পেপাৰ তো সেইবিলাক হৈ গ'ল ব্লগিং। So এইগিটা হৈছে ব্লগিং আৰু ব্লগিংৰ মাজৰ পাৰ্থক্য। বুলিবলৈতো বহুত এক্সাম্পল আছে কিন্তু মই আপোনালোকক ভিডিওটো দীঘল নহ'বলে একদম খাটি ভাষাত বুজাই দিলো যে ব্লগিং আৰু ব্লগিংৰ মাজৰ পাৰ্থক্য। সো আশা কৰিলে আপোনালোকে বুজি পালে। ভিডিওটো চাই ভাল পালে তেনেহলে এটা লাইক কৰি দিব, সুন্দৰকৈ এটা কমেন্ট কৰি দিব আৰু ভিডিওটো যদি অলপ ইনফৰমেশন পালে তেনেহলে ভিডিওটো অলপ শ্বেয়াৰ কৰি দিব। আৰু আকৌ এবাৰ কৈছো চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰিবলৈ নাপাহৰিব কিয়নো মই এনে ধৰণৰ ভিডিওবিলাক বনাই থাকো আৰু মোক সোশ্যাল মিডিয়াটো ফলো কৰি দিব। লিংকবিলাক মই ডেসক্ৰিপচনত দি দিম। লগ পাম তেনেহলে আকৌ এটা নতুন ভিডিওত। আজিলৈ বাই, থ্যাংক ইউ সো মাচ এণ্ড লাভ ইউ অল।